হাই ফ্ৰেণ্ড, আজি আমি আলোচনা কৰিম ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ত। ভিডিঅ'টো চাই যদি ভাল লাগে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ওৰাং রাষ্ট্রীয় উদ্যান অবস্থিতি দরং শোণিতপুর জিলা, মাটিকালি 78.81 বর্গ কিলোমিটার। 1985 চনত ওৰাঙক অভয়াৰণ্য ৰূপে ঘোষণা কৰা হয়। এইটো মনত ৰাখিব। 1999 চনৰ 13 এপ্ৰিলৰ দিনা এই বনাঞ্চলক ৰাষ্ট্ৰীয় উদ্যান ৰূপে ঘোষণা কৰি চৰকাৰে অধিসূচনা জাৰি কৰে। এইটো মনত ৰাখিব কাৰণ কুৱেশ্যন আহিব পাৰে এইটোৰ পৰা। উল্লেখযোগ্য বন্যপ্ৰাণী: বাঘ, বন গাহৰি, গঠীয়া পহু, হাতী, বনৰীয়া মেকুৰী, বিভিন্ন প্ৰজাতিৰ জহামাল, বিভিন্ন প্ৰজাতিৰ বগলী আৰু অন্যান্য স্থলচৰ জলচৰ চৰাই, হৰিণা আদি। এইখিনি বন্যপ্ৰাণী ওৰাং ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায়, মনত ৰাখিব। ইয়াৰ উপৰিও ওৰাং বৃহৎ এশিঙীয়া গঁড়ৰো অন্যতম প্ৰাকৃতিক আৱাসভূমি। ভিডিঅ'টো চাই যদি ভাল লাগে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। থেংকছ ফৰ ৱাচিং।